Hello everyone, welcome to my channel. আজি ADRE syllabusটো পাইছোঁ মই মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিছোঁ। এবাৰ অলপ চেঞ্জ হ'ল কাৰণ যোৱাবাৰ অলপ syllabusটো বেলেগ আছিলে। এইখন হৈছে ডিগ্ৰী কাৰণে ডিগ্ৰী লেভেলৰ এক্সামৰ কাৰণে আমাৰ সোশ্যাল ষ্টাডিজ জেনাৰেল নলেজ এই দুটা মিলাই টোটেল 65 মাৰ্কছ আহিব আৰু ৰিজনিঙৰ আহিব 20 আৰু ম্যাথছ 30 জেনাৰেল ইংলিছ আৰু ৰিডিং কম্প্ৰিহেনশ্যন মিলাই আহিব টোটেল 60 মাৰ্কছ যিহেতু এইটো বহুত বেলেগ বহুতেই চেঞ্জ আহি গ'ল কাৰণ আগতে আমাৰ ইংলিছ 20 মাৰ্কছৰ আহিছিলে এতিয়া ইংলিছ বাদ দিলে নহ'ব আৰু ইংলিছটো ভালকৈ পঢ়িব লাগিব যিহেতু আমাৰ পৰীক্ষালৈ মাত্ৰ দুমাহ জুলাই আগষ্ট মাহটো আছে ছেপ্টেম্বৰটো আমাৰ এক্সামেই আৰু টোটেল মাৰ্কছ থাকিব 175 150টা কুৱেশ্যন থাকিব আৰু মাৰ্কছ থাকিব 175 আৰু সময় থাকিব আমাৰ হাতত 3 ঘণ্টা এইখন হৈ গ'ল ডিগ্ৰীৰ কাৰণে আৰু এইখন হৈছে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কাৰণে সোশ্যাল ষ্টাডিজ জেনাৰেল নলেজ এইকেইটাত 30 থাকিব আৰু মাৰ্কছ এটা কুৱেশ্যনত 1K থাকিব আৰু ৰিজনিঙৰ থাকিব 20 জেনাৰেল ইংলিছৰ 35 আৰু জেনাৰেল মেথছৰ 35 সময় 3 ঘণ্টা টোটেল কুৱেশ্যন থাকিব 150টা আৰু মাৰ্কছো 150 থাকিব তাৰপিছত এয়া হৈছে ড্ৰাইভাৰ পোষ্টৰ কাৰণে যি ক্লাছ 10 লেভেলৰ সোশ্যাল ষ্টাডিজ 20 জেনাৰেল নলেজ 30 লজিকেল ৰিজনিং থাকিব 20 জেনাৰেল ইংলিছ 30 জেনাৰেল মেথছ 30 আৰু ৰোড ট্ৰান্সপৰ্টৰ 20 মাৰ্কছ থাকিব সময় 3 ঘণ্টা ইয়াতো 3 ঘণ্টাই সময় থাকিব আৰু টোটেল কুৱেশ্যন 150 মাৰ্কছ 150 যেহেতু এবাৰ আগত যোৱাবাৰ আমাৰ নিগেটিভ মাৰ্ক নাছিলে কিন্তু এইবাৰ আমাৰ নিগেটিভ মাৰ্কো দি দিছে আশা কৰিছোঁ আপোনালোকৰ প্ৰিপাৰেশ্যন ধুনীয়াকৈ চলি আছে যিহেতু বেছি দিন নাই পৰীক্ষালৈ ভালদৰে পঢ়ি যাওক